নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide1753 স্বাগতম জনাইছো বন্ধুসকল অসম আৰক্ষীৰ আগন্তুক যি কমন টেষ্ট সেই কমন টেষ্টৰ সহায়ক হোৱাকৈ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই ভিডিঅটো প্ৰস্তুত কৰি লৈ আহিছো আশা কৰো আপোনালোকে ভিডিঅটোৰ পৰা উপকৃত হ'ব আৰু ভিডিঅটো শেষলৈকে চাব আজিৰ বিষয় হৈছে সাহিত্য অকাডেমি বঁটা ইতিমধ্যে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰ বিজেতাসকলৰ নাম ঘোষণা কৰা হৈছে সেয়ে আহকচোন আমি আজিৰ ভিডিঅটো আৰম্ভ কৰো প্ৰশ্ন 1 অসম সাহিত্য অকাডেমি বঁটা 2021 কোনে লাভ কৰিছে অপচন কেইটা হৈছে অভিজিত বৰা অপূৰ্ব কুমাৰ শইকীয়া অনুৰাধা শৰ্মা পূজাৰী আৰু দিগন্ত বিশ্ব শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে প্ৰশ্ন 2 শিশু সাহিত্যৰ বাবে অসম সাহিত্য অকাডেমি বঁটা 2021 কোনে লাভ কৰিছে অপচন কেইটা হৈছে ডাক্তৰ নগেন শইকীয়া নীলমণি ফুকন ডক্টৰ অজিত বড়ো মৃণাল কলিতা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ মৃণাল কলিতা বকুল ফুলৰ দৰে নামৰ শিশু উপন্যাসখনৰ বাবে অধ্যাপক মৃণাল কলিতাক এই বঁটা প্ৰদান কৰা হৈছে প্ৰশ্ন 3 2021 বৰ্ষৰ অসম সাহিত্য অকাডেমি যুৱ বঁটা কোনে লাভ কৰিছে অপচন কেইটা হৈছে দ্বিজেন কুমাৰ দাস অপূৰ্ব শৰ্মা দিগন্ত বিশ্ব শৰ্মা আৰু অভিজিত বৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ অভিজিত বৰা প্ৰখ্যাত গল্পকাৰ অভিজিত বৰাৰ দেউকা কোবাই যায় নামৰ গল্পপুথিৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা 2021 কোনে লাভ কৰিছে অপচন কেইটা হৈছে ৰত্নেশ্বৰ নাৰ্জাৰী ৰীতা বড়ো ধৰণীধৰ ওৱাৰী মৌদাই গহৈ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ মৌদাই গহৈ খৰছায়াব আৰু হিমালয় নামৰ কাব্য গ্ৰন্থৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন শিশু সাহিত্যৰ বাবে বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা 2021 কোনে লাভ কৰিছে অপচন কেইটা হৈছে ডক্টৰ অজিত বড়ো ঋতুৰাজ বসুমতাৰী ৰত্নেশ্বৰ নাৰ্জাৰী আৰু ধৰণীধৰ ওৱাৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ ৰত্নেশ্বৰ নাৰ্জাৰী দিখুৰা চলুবাথা নামৰ সাধুকথা সংকলনখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে এইখিনিতে আপোনালোকক এটা কথা জনাও যে অসম চৰকাৰে আগন্তুক যি কমন টেষ্ট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে তাৰ বাবে আৰু লগতে টেটৰ বাবে আমি এই চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আপলোড কৰোঁ সেয়েহে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিয়মীয়াকৈ চাই থাকিব নেক্সট কুৱেশ্যন বড়ো ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা 2021 কোনে লাভ কৰিছে অপচন কেইটা হৈছে ক গৌতম দৈমাৰী খ ৰীতা বড়ো গ ধৰণীধৰ ওৱাৰী ঘ ডক্টৰ অজিত বড়ো শুদ্ধ উত্তৰটো হৈছে অপচন ক গৌতম দৈমাৰী জিউ গৌনাংসহ নামৰ কাব্যগ্ৰন্থখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন 2021 বৰ্ষৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে অপচন কেইটা বৃন্দেশ্বৰী প্ৰসাদ মিশ্ৰ বিনয় মহেশ চন্দ্ৰ শৰ্মা গৌতম ৰমাকান্ত শুক্লা আৰু নিৰঞ্জন মিশ্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক বৃন্দেশ্বৰী প্ৰসাদ মিশ্ৰ বিনয় শ্ৰী জাতি শংখ নাদম কিল কবিতাৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছিল অপচন কেইটা হৈছে যতীন্দ্ৰনাথ দুৱৰা বিৰিঞ্চি কুমাৰ বৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বেণুধৰ শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক যতীন্দ্ৰনাথ দুৱৰা বনফুল নামৰ কবিতা পুথিখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত ব্যক্তিজনৰ নাম কি আহিব পাৰে ভালদৰে আপোনালোকে মন কৰিব নেক্সট কুৱেশ্যন সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত দ্বিতীয় অসমীয়া ব্যক্তিজনৰ নাম কি অপচন কেইটা হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বেণুধৰ শৰ্মা বিৰিঞ্চি কুমাৰ বৰুৱা আৰু কুল শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ বেণুধৰ শৰ্মা কংগ্ৰেছৰ কাচিয়লি ৰ'ডত নামৰ গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন 2020 বৰ্ষৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত অসমীয়া ব্যক্তিজনৰ নাম কি অপচন কেইটা হৈছে সনন্ত তাঁতী অপূৰ্ব কুমাৰ শইকীয়া জয়ন্ত মাধৱ বৰা আৰু অনুৰাধা শৰ্মা পূজাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অপূৰ্ব কুমাৰ শইকীয়া বেংছটা নামৰ চুটি গল্পৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল
বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব চাই থাকিব ইউটিউবত আমাৰ চেনেল ডিপি ইনফো এণ্ড গাইড এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল বটনত ক্লিক কৰিব ধন্যবাদ